হৰে কৃষ্ণ। শ্ৰীমদ ভগৱদ গীতাত ভগৱান শ্ৰীকৃষ্ণই কৈছে যে যি ব্যক্তি ভক্তিৰ পথত অগ্ৰসৰ হ'বৰ বাবে ইচ্ছুক তেওঁ যজ্ঞ, দান তথা তপস্যা অৱশ্যেই কৰা উচিত। সেয়া কেতিয়াও ত্যাগ কৰা উচিত নহয়। উপবাস অথবা ব্ৰত পালন কৰাটো তপস্যাৰ এক অত্যন্ত মহত্বপূৰ্ণ ৰূপ, যাৰ উদ্দেশ্য হৈছে শাৰীৰিক আৱশ্যকতাসমূহ যিমান পাৰি সিমান কম কৰি মনটো ভগৱানৰ স্মৰণত সম্পূৰ্ণৰূপে নিয়োজিত কৰা। এনে এক অত্যন্ত মহত্বপূৰ্ণ ব্ৰত হৈছে একাদশী। ভগৱত ভক্তি প্ৰাপ্তি কৰাত ই হৈছে এক অতি সৰল তথা সুগম পথ। আহাৰ মাহৰ কৃষ্ণপক্ষত সমাগত হোৱা যোগিনী একাদশীৰ মাহাত্ম্য ব্ৰহ্মবৈৱৰ্ত পুৰাণত উল্লেখ আছে। এবাৰ যুধিষ্ঠিৰ মহাৰাজে ভগৱান শ্ৰীকৃষ্ণক বিনয়েৰে সুধিলে, হে মধুসূদন, আহাৰ মাহৰ কৃষ্ণপক্ষত কি একাদশী সমাগত হয় আৰু ইয়াৰ মাহাত্ম্য কি? উত্তৰত ভগৱান শ্ৰীকৃষ্ণই ক'লে, হে ৰাজৰ্ষি, আহাৰ মাহৰ কৃষ্ণপক্ষত সমাগত হোৱা একাদশীক যোগিনী একাদশী বুলি কোৱা হয়। এয়া পালন কৰিলে ৮৮,০০০ ব্ৰাহ্মণক ভোজন কৰোৱাৰ ফল প্ৰাপ্তি হয়। এই পবিত্ৰ একাদশীৰ মনুষ্যৰ অনেক পূৰ্বজন্মৰ পাপ নষ্ট কৰাৰ ক্ষমতা আছে। আহক মই আপোনাক এই একাদশীৰ বিষয়ে এক পৌৰাণিক কথা ক'ম। এই বুলি কৈ ভগৱান শ্ৰীকৃষ্ণই ক'বলৈ ধৰিলে, অলকাপুৰী নামৰ যক্ষসকলৰ এখন সুন্দৰ নগৰ আছিল। এই নগৰৰ ৰজা আছিল দেৱতাসকলৰ কোষাধ্যক্ষ তথা যক্ষসকলৰ ৰজা কুবেৰ। তেওঁৰ এই ৰাজ্য হিমালয়ৰ বিশাল পৰ্বতলানিৰ মাজত এডোখৰ সৰু স্বৰ্গ যেন দেখা গৈছিল। চাৰিওদিশে বিশাল বিশাল বৃক্ষ তথা শীতল জলেৰে পৰিপূৰ্ণ জলৰাশিয়ে এই ৰাজ্যৰ শোভা অত্যন্ত বৰ্ধন কৰিছিল। ইয়াৰ বতাহত সদায় সুগন্ধিত বায়ু প্ৰবাহিত হৈছিল। এইখন সুন্দৰ ৰাজ্যৰ ৰজা কুবেৰ আছিল মহাদেৱৰ পৰম ভক্ত। প্ৰত্যেক দিনাই তেওঁ তেওঁৰ আৰাধ্য দেৱৰ কোনো বিঘিনি নোহোৱাকৈ পূজা অৰ্চনা কৰিছিল আৰু তেওঁৰ সেই আৰাধনাত সহায় কৰিবৰ বাবে হেমমালী নামৰ এজন যক্ষ মালিক তেওঁ নিযুক্তি দিছিল। হেমমালীয়ে প্ৰত্যেক দিনাই নিজৰ স্বামী কুবেৰৰ অৰ্থে মানসৰোবৰৰ পৰা সুন্দৰ সুন্দৰ পুষ্প চয়ন কৰি লৈ আনি পূজা সামগ্ৰীৰ বাবে কুবেৰক দিছিল। ৰজা কুবেৰ নিজৰ এই সেৱকৰ সেৱানিষ্ঠাৰ দ্বাৰা অতি প্ৰসন্ন হৈছিল। কিন্তু এদিন এনে এক ঘটনা ঘটিল যে হেমমালীয়ে নিজ স্বামীৰ পৰাই এক ভয়ংকৰ সাপৰ ৰূপত দণ্ড লাভ কৰিবলগীয়া হ'ল। আৰু ইয়াৰ কাৰণ আছিল তেওঁৰ সেৱাত সৃষ্টি হোৱা এক ত্ৰুটি। নিঃসন্দেহে হেমমালী এজন আদৰ্শ সেৱক আছিল, কিন্তু তেওঁৰ এটা দুৰ্বলতাও আছিল, আৰু সেয়া আছিল তেওঁৰ পত্নীৰ প্ৰতি থকা তেওঁৰ অত্যাধিক আসক্তি। আৰু সেইবাবেই তেওঁ এদিন অজানিতে এটা ভয়ংকৰ অপৰাধ কৰি পেলালে। দৰাচলতে এদিনাখন পুৱাতে হেমমালীয়ে নিত্য কৰ্ম অনুসৰি শিৱৰ সেৱা পূজাৰ অৰ্থে ফুল আনিবলৈ মানসৰোবৰৰ ফালে গৈছিল আৰু তেওঁ সুগন্ধিত পুষ্প লৈও আনিলে। কিন্তু যেতিয়াই তেওঁ ঘৰ পালেহি তেতিয়া তেওঁ নিজ পত্নীক দেখা পালে আৰু তেওঁক দেখা পাই তেওঁৰ মনলৈ বিচাৰ আহিল কিছু সময়ৰ বাবে নিজ পত্নীৰ কাষতে সময় কটাবৰ বাবে, যিহেতু তেওঁ ভাবিলে যে এতিয়াও স্বামীৰ পূজাৰ বাবে যথেষ্ট সময় আছে। সেইবাবে এই কথা বিচাৰ কৰি তেওঁ কিছু সময় নিজ পত্নীৰ লগতে কটালে। আৰু কেতিয়া যে এই অলপ সময় ৬ ঘণ্টাৰ এক দীৰ্ঘ সময়লৈ পৰিণত হ'ল, তেওঁ এই কথাৰ একো ভোকে নাপালে আৰু তাৰপিছত সেই নঘটিব লগা কাৰ্য সংঘটিত হ'ল। হেমমালীৰ স্বামী ৰজা কুবেৰ নিজৰ আৰাধ্যদেৱৰ পূজাৰ অৰ্থে পুষ্পৰ বাবে প্ৰতীক্ষা কৰি আছিল আৰু আনফালে হেমমালীৰ সময়ৰ প্ৰতি কোনো ধ্যানেই নাথাকিল।
যেতিয়া ইমান দীৰ্ঘ সময়লৈ প্ৰতীক্ষা কৰাৰ অন্ততো হেমামালি নাহিল, তেতিয়া ৰজা কুবেৰ অত্যন্ত ক্ৰোধিত হৈ পৰিল আৰু তেওঁৰ নিজৰ এজন সৈনিকক মাতি আনি হেমামালিৰ ঘৰলৈ পঠাই দি ইয়াৰ কাৰণ খবৰ ল'বলৈ ক'লে। নিৰ্দেশক্ৰমে যেতিয়া সৈনিক তাত উপস্থিত হ'ল, তেওঁ দেখা পালে যে হেমমালি নিজ পত্নীৰ সৈতে বাৰ্তালাপ কৰাত ব্যস্ত আৰু এই কথাটোকে তেওঁ গৈ ৰজা কুবেৰক ক'লে। আৰু এই কথা শুনি ৰজা কুবেৰৰ অত্যন্ত ক্ৰোধ উৎপন্ন হ'ল। তেওঁ সেই ক্ষণতে হেমমালিক ৰাজদৰবাৰত উপস্থিত হ'বলৈ আদেশ দিলে। ৰজাৰ আজ্ঞা পোৱাৰ মাত্ৰকে সৈনিক হেমমালিৰ ঘৰত উপস্থিত হ'লগৈ। ৰজাৰ সৈনিকসকলক দেখা পাই হেমমালিয়েও গম পালে যে তেওঁ কিমান ডাঙৰ এক অপৰাধ কৰিলে। কপা কপা ভৰি তথা নতমস্তক হৈ হেমমালি ৰজাৰ সন্মুখত উপস্থিত হ'লগৈ। তেওঁক দেখাৰ লগে লগে অত্যন্ত ক্ৰোধিত ৰজা কুবেৰ চিঞৰি উঠিল, আৰে মূৰ্খ, অধৰ্মৰ আচৰণ কৰা মহাপাপী, পত্নীৰ প্ৰতি থকা তোমাৰ আসক্তিৰ বাবে আজি মই মোৰ আৰাধ্যদেৱ শিৱৰ উপাসনা ভংগ কৰিবলৈ বাধ্য হ'লোঁ। সেইবাবে মই তোমাক অভিশাপ দিছোঁ যে এই ক্ষণতে তোমাৰ কুষ্ঠৰোগ হওক আৰু তাৰ ফলত এতিয়া তুমি তোমাৰ পত্নীৰ পৰাও দূৰ হৈ পৰিবা। যোৱা, ওলাই যোৱা ইয়াৰ পৰা। অভিশাপ পোৱাৰ লগে লগে হেমমালিৰ পতন আৰম্ভ হ'ল। তেওঁৰ শৰীৰ কুষ্ঠৰোগেৰে ভৰি পৰিল আৰু অলকাপুৰীৰ পৰা চিধা আহি মৃত্যুলোকত উপস্থিত হ'ল। এই ৰোগৰ বাবে তেওঁৰ জীৱন অত্যন্ত দুখময় হৈ পৰিল। কোনেও তেওঁৰ লগত কোনো ধৰণৰ কথা নাপাতিছিল আৰু তেওঁ কাৰো লগত থাকিবও নিদিছিল। আনকি কোনেও তেওঁক ভোজন তথা পিবলৈ পানীও নিদিছিল। গোটেই দিনটো তেওঁ অলপো শান্তি নাপাইছিল আৰু ৰাতি তেওঁ টোপনিও যাব নোৱাৰে। এইদৰে বহু ঠাইত অনাই বনাই ঘূৰি ফুৰি তেওঁ অনেক বছৰ অতিবাহিত কৰিলে। কিন্তু ইয়াতে এটা কথা আছে যে আমি শুনিছোঁ মনুষ্যই যি কৰ্ম কৰে তাৰ ফল কেতিয়াও ক্ষয় নহয়। হয় তাৰ ভাল ফল প্ৰাপ্তি হয় অথবা শাস্তি। সেই ঠিক একে ঘটনাই ঘটিল হেমমালিৰ সৈতে। পূৰ্বজন্মত তেওঁ কুবেৰক শিৱৰ পূজা অৰ্চনা কৰিবৰ নিমিত্তে সহায় কৰিছিল আৰু তাৰ পৰিণামস্বৰূপে তেওঁৰ পূৰ্বজন্মৰ জ্ঞানো আছিল আৰু সেই পুণ্যফলৰ বাবে এদিন তেওঁৰ পুণ্যৰ উদয় হ'ল আৰু তেওঁ গৈ গৈ মেৰু পৰ্বতত উপনীত হ'লগৈ, য'ত মহান ঋষি মাৰ্কণ্ডেয়ৰ আশ্ৰম আছিল। ঋষিক দেখা পাই হেমমালিয়ে দূৰৰ পৰাই তেওঁক প্ৰণাম জনালে। এই দৃশ্য দেখা পাই কৰুণাময় ঋষি মাৰ্কণ্ডেয়ই হেমমালিক নিজৰ কাষলৈ মাতি আনি সুধিলে, হে বৎস, তুমি কোন আৰু তোমাৰ এই দুৰ্দশা কিদৰে আৰু কিয় হ'ল? ঋষিৰ বাৎসল্যপূৰ্ণ বচন শুনি হেমমালিৰ হৃদয় ভৰি পৰিল। তেওঁ অশ্ৰুপূৰ্ণ নয়নেৰে নিজৰ পূৰ্বজন্মত হোৱা ঘটনাৰ বিষয়ে বিৱৰি ক'লে আৰু তেওঁৰ দ্বাৰা সংঘটিত হোৱা অপৰাধৰ বিষয়েও ক'লে আৰু অন্তত তেওঁ হাতজোৰ কৰি অত্যন্ত বিনম্ৰতাৰে ঋষিক ক'লে, হে ঋষিবৰ, পূৰ্বজন্মৰ কোনো পুণ্যকৰ্মৰ বলত মই আপোনাৰ দৰ্শন লাভ কৰাৰ সৌভাগ্য প্ৰাপ্তি কৰিলোঁ। কৃপা কৰি আপুনি মোক মাৰ্গ প্ৰদৰ্শন কৰক যে মই এই পীড়াদায়ক স্থিতিৰ পৰা কিদৰে মুক্তি লাভ কৰিব পাৰোঁ। ইয়াৰ উত্তৰত ঋষি মাৰ্কণ্ডেয়ই ক'লে, হে পুত্ৰ, আহাৰ মাহৰ কৃষ্ণপক্ষত যোগিনী একাদশীৰ আগমন হয়। যদি তুমি নিষ্ঠা সহকাৰে নিয়মপূৰ্বক এই ব্ৰত পালন কৰা তথা পৰম ভগৱান শ্ৰী জনাৰ্দনৰ আৰাধনা কৰা, তেতিয়া তুমি সমস্ত পাপৰ পৰা মুক্তি লাভ কৰিবা আৰু নিজৰ ধামলৈ ঘূৰি যাব পাৰিবা। ঋষি মাৰ্কণ্ডেয়ৰ বচন শুনি হেমমালিয়ে যোগিনী একাদশী অতি নিষ্ঠা সহকাৰে পালন কৰিলে আৰু তেওঁ নিজৰ পূৰ্বৰ শৰীৰ প্ৰাপ্তি কৰিলে আৰু তেওঁ নিজ ধামলৈও ঘূৰি গ'ল।
এই কথা সমাপন কৰি ভগৱান শ্ৰীকৃষ্ণই যুধিষ্ঠিৰ মহাৰাজক ক'লে, হে ধৰ্মৰাজ যুধিষ্ঠিৰ, যোগিনী একাদশী পালন কৰিলে ৮৮,০০০ ব্ৰাহ্মণক ভোজন কৰোৱাৰ পুণ্যফল প্ৰাপ্তি হয়। এই ব্ৰত পালনৰ দ্বাৰা সকলো পাপৰ পৰা মুক্তি প্ৰাপ্তি হয়। তেন্তে আহক এই পৰম পবিত্ৰ যোগিনী একাদশী আমি সকলোৱে নিয়ম অনুসৰি পালন কৰাৰ প্ৰয়াস কৰোঁ আৰু ভগৱান শ্ৰীহৰিৰ চৰণ কমলত নিজকে সমৰ্পিত কৰোঁ। ধন্যবাদ। হৰে কৃষ্ণ।